সঞ্চালকালয় আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ যিখন সঞ্চালকালয় আছে এই সঞ্চালকালয় আমি বাৰে প্ৰতি প্ৰতিবাদ কৰি আছোঁ যে ইয়াত বৃহৎ মানে বস্তু ছাপ্লাই নামত বৃহৎ 2 নম্বৰ কেলেংকাৰী হৈছে। যদি আমি আগতে দেখা পাইছিলোঁ যে যিসকল ঠিকাদাৰে ছাপ্লাই ঠিকাটো পায় তেওঁলোকে ডিষ্ট্ৰিক্টে বস্তুখিনি চেয়াৰমেনসকলক গৈ দি আহে, সেইটোৱে পৰম্পৰা আৰু সেইটোৱে আইন। কিন্তু এইটো ঘৰ বোলে ৰাজীৱ শইকীয়া নামৰ যেতিয়া গম পালোঁ, ৰাজীৱ শইকীয়া নামৰ যিজন ঠিকাদাৰ, সেই ঠিকাদাৰজনৰ ঘৰত চৰকাৰী বস্তু ইয়াত ষ্টক কৰি ৰাখিছে আৰু ইয়াৰ পৰা এজন বেনিফিচিয়াৰী ইয়াৰ পৰা বস্তু নিব লগা হৈছে। ইয়াত টিভি ষ্টক আছে, মেচিন চিলাই মেচিন ষ্টক আছে, কম্পিউটাৰ ষ্টক আছে, যে চৰকাৰী বস্তু এটা বেচৰকাৰী ঘৰত কেনেকৈ থাকিলে। ইয়াত এজন অফিচৰ মানুহ আছে হৰি দাস বুলি, তেওঁ আহি ইয়াত বহি তেওঁ বেনিফিচিয়াৰীক নাম কৈ তেওঁ বেনিফিচিয়াৰীসকলক বস্তু ইয়াৰ পৰা ডিষ্ট্ৰিবিউট কৰি আছে। বিক্ৰী কৰি আছে নেকি? এইটো যে সম্পূৰ্ণৰূপে যদি 2টা বস্তু দিছে 20টামান বিক্ৰী কৰিছে বুলি আমাৰ সন্দেহ হৈছে। কিয় ব্যক্তিগত জেগাত যেতিয়া চিকিউৰিটি নাই, কোনে বস্তু দিছে, CC কেমেৰা নাই, কোনে ক'ত বস্তু কি কৰিছে, গাড়ীয়ে নিছে, কোনোবাই দেখিছে নেকি? নাই দেখা। যে এইটো এটা বৃহৎ কেলেংকাৰী। আৰু অফিচৰ যিজন মানুহ হৰি দাস, তেওঁ ইয়াত বহি আছে, তেওঁ অফিচৰ 3rd গেটত নে 4th গেটত অনুসূচিত যদি কল্যাণ সঞ্চালকত কাম কৰে, তেওঁ অফিচ বাদ দি ইয়াত বহিলে। ইয়াত কিয় বহি আছে তেওঁ? এইটোতো অফিচ নহয়, এইটোতো অফিচ নহয়। তাত দায়িত্ব ক'ত? অফিচত কাম তেওঁ ইয়াত এই প্ৰাইভেট প্ৰপাৰ্টিটো তাত কি কাম আছে তেওঁ? যে তেওঁ তুলসী নাথ, সুবৰ্ণ দেৱ, লিটন মিত্ৰ, এওঁলোকে এটা গেং, যিটো গেঙত আমি প্ৰধানমন্ত্ৰী মহোদয়, ৰাষ্ট্ৰপতি মহোদয়ক অভিযোগ দিয়াৰ কাৰণে ED চাৰ্জ কৰিছে যোৱাকালি। আপোনালোকে বিস্তৃতভাৱে প্ৰকাশ কৰিছে যে এইটো কেলেংকাৰী। তাৰপিছতে হৰি দাসে কয় যে মন্ত্ৰীয়েহে জানে, মন্ত্ৰীয়েহে দিব দিছে। যে পীযুষ হাজৰিকা আমাৰ মুখ্য হ'ল নেকি? তেওঁ কি আইনখন নাজানে নেকি? জানে। পীযুষ হাজৰিকাক এইসকল ব্যক্তিয়ে তেওঁৰ পৰা কথাটো লুকুৱাই অবৈধভাৱে টকা উপাৰ্জন কৰা স্থল হিচাপে পৰিণত হৈছে বুলি প্ৰমাণ হৈও গৈছে। আকৌ বাৰে এইখিনিকে কাম কৰি আছে। যে ইয়াৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনালোঁ যে অতি শীঘ্ৰে এই ঘৰটো চিল কৰিব লাগে। এতিয়া ৰাজীৱ শইকীয়া নামৰ যিটো ঠিকাদাৰ আছে, তেওঁ অবৈধভাৱে ঘৰ যিসকল বেনিফিচিয়াৰী বস্তু আছে, টিভি হওক অন্যান্য সামগ্ৰী আছে, ইয়াত তেওঁ কেনেকৈ ষ্টক কৰিলে আৰু ইয়াৰ পৰা কোনো অথৰাইজ পাৰ্চন নোহোৱাকৈ কেনেকৈ বস্তুবিলাক ডিষ্ট্ৰিবিউট কৰি আছে। আৰু লগতে যি ঠিকাদাৰজনৰ দায়িত্ব থাকে, যেতিয়া টেণ্ডাৰটো পায় তাতে উল্লেখ থাকে যে যিখিনি বস্তু তেওঁ ছাপ্লাই দিব লাগিব, তেওঁ যদি শদিয়াত হয় শদিয়াটো দিব লাগিব। যে আমি জানো অনুসূচিত জাতিৰ লোকসকল পিছপৰা। এটা চিলাই মেচিনৰ যদি দাম 12 বা 15,000 টকা হয়, তেওঁ যদি শদিয়াৰ পৰা নিবলৈ আহে, নগাঁৱৰ পৰা নিবলৈ আহে, নলবাৰীৰ পৰা নিবলৈ আহে, বৰপেটাৰ পৰা নিবলৈ আহে, তেওঁ কিমান টকা খৰচা হ'ব? এইখিনি কোনে চাব? যে ইয়াৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনালোঁ যে অতি শীঘ্ৰে ৰাজীৱ শইকীয়া নামৰ যিজন ছাপ্লাই ঠিকাদাৰ আছে, তেওঁ অবৈধভাৱে এইখিনি বস্তু ৰাখিছে, তেওঁক ব্লেক লিষ্টেড কৰিব লাগে। আৰু ইয়াত যিখিনি বস্তু আছে সেইখিনি সম্পূৰ্ণৰূপে চিজ কৰি নতুন প্ৰক্ৰিয়াৰে যে আগত যেনেকৈ দিয়ে তেনেকৈ দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমাৰ যি আইনী উপদেষ্টা আছে তেওঁলোকৰ লগত এতিয়া আমি আলোচনা কৰিছোঁ। হয়তো আমি সন্ধিয়ালৈ গোচৰ ৰুজু কৰিব পাৰোঁ। আৰু যদি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লয় আমি গোচৰ নকৰোঁ। যে চৰকাৰে ভুল কৰিব, ঠিকাদাৰে ভুল কৰিব, ডাইৰেক্টৰ টকা খাই পেলাই কেলেংকাৰী কৰিব, ডাইৰেক্টৰ অফিচৰ মানুহকেইটা টকা খাই কিবা খেলি মেলি কৰিব। আৰু বাৰে প্ৰতি আমি অনুসূচিত জাতি সংগঠনসকলেহে কিয় FIR কৰিব লাগে? চৰকাৰে ব্যৱস্থা লওক। অনুসূচিত জাতিৰ লোকসকলক এনেকৈ শোষণ কৰাটো আমি সহ্য নকৰিম। আৰু কোনো পধ্যে এইটো গ্ৰহণযোগ্য নহয় যে অতি শীঘ্ৰে এইসকল লোকে যিসকল জড়িত হৈ আছে এই কাণ্ডটোৰ লগত, যে অনুসূচিত জাতিৰ লোকসকলক তেজ পুহি খাবলৈ উঠি পৰি লাগিছে, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। এতিয়ালৈ ঠিকা পাই মই বস্তুখিনি মজুত কৰিলোঁ, চৰকাৰী গুদামত মই সঞ্জাই দিলোঁ। তাৰ পৰা চেয়াৰমেনসকলক ঠিকাদাৰে নিজ জেগাত দিব লাগে। অলপ আগত মই বহুত কেইজন ঠিকাদাৰৰ লগত কথা পাতিলোঁ আৰু তেওঁলোকক সেইটো কথাই কৈছে যে মই কাম কৰোঁতেও বিভিন্ন জেগাত আমি বস্তুবিলাক দি আহিছিলোঁ, যে ডিষ্ট্ৰিক্টে আমি দি আহিছিলোঁ, তেওঁলোকে আমাক বেনিফিট ডাইৰেক্ট অফিচৰ পৰা দিয়ে। যে এইটো অবৈধভাৱে টকা ঘটাৰ বাবে এই কামখিনি এনেকৈ চলাই আছে। এতিয়া গোচৰ দিব নেকি? এতিয়া অলপ কথা পাতি আমি গম পালোঁ যে যেতিয়া নিৰ্বাচনৰ আগৰ পৰাই বোলে বস্তু গৈ আছে, ডিষ্ট্ৰিবিউট কৰি আছে। তেতিয়া ভাবক কিমান ডাঙৰ দীঘল প্ৰচিডিউৰ চলি আছে। তেতিয়া নিৰ্বাচনৰ আগৰ পৰা ইয়াৰ পৰা বস্তু গৈয়ে আছে। যে ক'ত গৈছে, কেনেকৈ গৈছে সেইটো অফিচৰ মানুহে জানিব। যে কাৰোবাৰ আমাৰ বেনিফিচিয়াৰী ঘৰত গৈছে, না কাৰোবাৰ দোকানত গৈছে, না ক'ৰবাত টায়াৰ কাটাকে মালটো গুচি গৈছে, সেইটো অফিচৰ মানুহে জানিব। ঠিক আছে।